হাই বন্ধু বান্ধৱীসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই বাৰু হাঁহৰ কণীৰে কি বনাই খোৱালে, আহকচোন এই ভিডিঅ'টোৰ জৰিয়তে চাওক। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এয়া লৈছোঁ হাঁহৰ কণী আৰু এয়া মাৰ হাতেৰে তৈয়াৰ কৰা খৰিচা। গোন্ধটো লোৱাৰ লগে লগে মুখলৈ পানী আহে। এয়া কেৰাহীত দিছোঁ মিঠাতেল, এটা পিঁয়াজ কাটি লৈছোঁ, দুটা কেঁচা জলকীয়া, কাঠৰ হেতাখন আজি বিচাৰি নাপালোঁ দেই, অকণমান হালধি দিছোঁ আৰু ডাঙৰকৈ এহাটা খৰিচা। গোটেইখিনি এনেকৈ লৰাই ল'লোঁ। এইটো ক'ৰবাত খুন্দা লাগিল দেই, অকণমান ভাঙি আছোঁ। এইটো নীলা ৰঙৰ দেখিছেনে? 3টা হাঁহৰ কণী দিলোঁ। এতিয়া গোটেইখিনি মিলাই শেষত নিমখ দি ৰেডি। আগতে আইতা মাই খুব ৰান্ধিছিল এইটো, গৰম গৰম ভাতৰ লগত অকণমান নিমখ আৰু মিঠাতেল। জুতিটো লৈ পাইছেনে? ৰান্ধিলে মোকো জনাবচোন দেই কেনে পালে।